আজি অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আজি সমগ্ৰ অসমত চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু সেই হিচাপে তামোলপুৰ জিলাতো 2000ৰ অধিক বেনিফিচাৰীক আজি আমি তামোলপুৰ LAC আৰু গড়েশ্বৰ LAC ইয়াত আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ চৰকাৰৰ তৰফৰ পৰা আৰু আশা ৰাখিছোঁ আজি যি চেংচন লেটাৰ দিয়া হৈছে এই চেংচন লেটাৰ দিয়াৰ পিছত সোনকালে তেখেতসকলে ঘৰ কাম আৰম্ভ কৰিব পাৰিব। মই সকলো বেনিফিচাৰীক অনুৰোধ জনাব বিচাৰিছোঁ সকলোৱে নিজৰ ঘৰখন ভালকৈ বনাওক যাতে কোনেও আধৰুৱা কৰি নাৰাখে। চেংচন লেটাৰ পোৱাৰ পিছত যেতিয়া একাউণ্টছত পইচা সোমোৱাৰ লগে লগে সকলো কাম আৰম্ভ কৰি অতি সোনকালে নিজৰ ঘৰখন সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত নিশ্চয় আৰু বিভিন্ন আঁচনি চৰকাৰৰ তৰফৰ পৰা আহিব, সেই আঁচনিবিলাকক সঠিক দিশত আগবাঢ়িব বুলি মই আশা ৰাখিছোঁ আৰু যিবিলাক জিঅ' টেগিং আমাৰ হৈছিলে কিছুমান ৰৈ যোৱা বুলি আমি গম পাইছোঁ আৰু অতি সোনকালে জিঅ' টেগিং ৰৈ যোৱা পৰিয়ালসমূহক নতুনকৈ জিঅ' টেগিং কৰাৰ কাৰণে ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিছোঁ।